গাইজ আমি বৰ্তমান আছোঁ ওদালগুৰিত আৰু ওদালগুৰিৰ পৰা আহি আছোঁ এয়া আছে আপোনালোকক দিছোঁ। তো হে গাইজ ওয়েলকাম ব্যাক টু নিয়াৰনেলি ব্লগ। নতুন দিনৰ নতুন ভিডিঅ' এটা এতিয়া স্বাগতম জনাইছোঁ নিয়াৰনেলি ব্লগলৈ। তো আজি ব্লগটো এনেকুৱা হ'ব যে এতিয়া বৰ্তমান মই ওদালগুৰি গৈ আছোঁ বাইকেৰে। যাওঁতে চাহ বাগানৰ পৰিৱেশ বা ৰাস্তাৰ পৰিৱেশ বা নদীৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত কি কৰোঁ গোটেই দেখাই আছোঁ। তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাব। তেন্তে বলক। আমি বৰ্তমান আছোঁ ওদালগুৰিত আৰু ওদালগুৰিৰ পৰা আহি আছোঁ এয়া আছে আপোনালোকক দৃশ্য দেখুৱাই আছোঁ। বৰ্তমান আমি আৰু মই আছোঁ শুক্লেশ্বৰ নদীৰ ওপৰত আৰু আজি যিহেতু ওদালগুৰিত আহিছিলোঁ জৰুৰী কাম এটাত, চ' আপোনালোকক ওদালগুৰিৰ বিভিন্ন পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে দেখা পাইছে ইতিমধ্যে দেখিছে শুক্লেশ্বৰ নদী চব বিস্তীৰ্ণ এলেকা আছে, মানুহৰ কাৰণে নাই। এয়া হ'ল শুক্লেশ্বৰ নদীৰ চব একদম খালী ঠাই, পানী বৰ্তমান অকণো নাই ইয়াতে। নদীৰ যোনখন ব্ৰিজ আৰু আপোনালোকে ইয়াতে পৰিৱেশ চাওক, এতিয়াৰ পৰিৱেশ আগতকৈ কিমান ডেভেলপ হৈছে। নদীটোৰ পৰিৱেশ চাওক, পানী শুকাই যোৱাৰ পিছত কেনেকুৱা দেখি কেনেকুৱা হৈছে। পাকা কি বা ঘণ্টাতকৈ বেছি নলকে এনেকৈ আমি ওদালগুৰি চহৰৰ পৰা বেয়াকৈ উভতি আহি নাগৰিজুলি চাহ বাগান পালোঁ। চাহ বাগানৰ পৰিৱেশটো জানে খুব সেউজীয়া, লগতে এটা এই ৰ'দটো খুব ফ্ৰী ৰ'দ হয়। চাহ বাগানৰ সেউজীয়া পৰিৱেশ চাওক। তো এই গাইজ কালি কি হ'ল, পিছত ভ্লগ নকৰিলোঁ। অৰ্ডাৰ দুই এটা ক্লিপ আপোনালোকে ইতিমধ্যে চালে। আৰু আজি হ'ল তাৰ পিছদিনা আৰু আজি মই নলবাৰীত যাম, দুই এটা কাম আছে। কাম তাৰ মাজতে কিবা আপোনালোকক দেখুৱাব পাৰিলে দেখুৱাম, মানে ক'ত কি হয় বা কি দেখুৱাব পাৰোঁ দেখুৱাম নলবাৰীত গৈ। তো বলক তেন্তে এতিয়া নলবাৰীলৈ যাম। নহয় মোৰ আপলোড তোমাক মই দ্বিতীয় অফিচত গ'লোঁ, তাৰপিছত আৰু এৰি দিলোঁ। এই তোমাৰ এইবিলাক ইঞ্চুৰেঞ্চ আপডেট কৰা নাই দাদা না। বৰ্তমান মই উপস্থিত আছোঁ সন্ধ্যা পইলা সঞ্জুকি পাগলদিয়া নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ হোৱা এখন দলং, যিখন আজি নলবাৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক জয়ন্ত বৰুৱাই উদ্বোধন কৰিব আৰু ইতিমধ্যে উদ্বোধনী কাৰ্যসূচী পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। এয়া চাওক ফিতা কাটিব আৰু এই ফিতা কটাৰ লগে লগে এই দলংখন ৰাইজৰ বাবে মুকলি কৰা হ'ব। লগতে নলবাৰী সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা যান জঁটৰ সমস্যা অন্ত পৰিব। কম দাম কেইবা বছৰ এটা যান জঁটৰ সমস্যা বিশেষকৈ নলবাৰীত দুখনকৈ
ৰেলৱে অভাৰব্ৰিজ আৰু এই পাগলাদিয়াৰ দলং একেলগে কাম আৰম্ভ কৰাৰ কাৰণে তিনিওটা ৰাস্তা নলবাৰীৰ পৰা বাহিৰলৈ ওলাই যোৱা তিনিওটা ৰাস্তা বন্ধ হৈ থকাৰ কাৰণে যথেষ্ট যান জঁটৰ সমস্যা হৈছিল। মাত্ৰ এটা ৰাস্তাৰে নলবাৰী চহৰলৈ সোমোৱা আৰু ওলোৱা ব্যৱস্থাটো আছিলে। এই দলংখনত আমি কিছুদিন আগতেই সম্পূৰ্ণভাৱে ওলাব লাগিছিল, কিন্তু বিভিন্ন কাৰণত ই অলপ পিছুৱাই গ'ল আৰু আমি এইকেইটা দিন খুব চেষ্টা কৰিছিলোঁ যাতে এই দলংখন খুব সোনকালে খুলি দিব পৰা যায়। আজি আমাৰ কাৰণে আনন্দৰ কথা যে পাগলাদিয়াৰ ওপৰৰ এই দলংখন আজি আমি ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ আৰু এই দলংখন মুকলি কৰাৰ লগে লগে নলবাৰী চহৰলৈ অহাৰ যিটো অসুবিধাৰ সৃষ্টি হৈছে সেই অসুবিধাৰ কিছু পৰিমাণে পৰিসম হ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ দলংখনৰ ভিউ এটা চাওক আপোনালোকে। এই গাইজ হোৱাটছআপ। আৰু আজি হ'ল মাঘৰ দমাহী আৰু মাঘৰ দমাহী মানে মাঘৰ অন্তিম দিন আৰু আজি আমাৰ ওচৰত সভা আছে আৰু বৰ্তমান সময় 9 বাজিছে আৰু মই নসত্ৰ সৰ্থেবাৰীৰ ভিডিঅ'টো এডিট কৰি আছোঁ। এই খন্তেক পিছতে মই এইটো আপলোড কৰিম আৰু আপোনালোকে এই ভিডিঅ'টো চোৱালৈ সেই ভিডিঅ'টো ইতিমধ্যে চাইছেই কিজানি, মানে চাব পাৰিব আগতে এই ভিডিঅ'টোৰ আগতে সেই ভিডিঅ'টো আহিব। যিহেতু এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দিম, আপোনালোকে লিংকটোত গৈ চাব পাৰিব। আৰু এতিয়া আমাৰ ওচৰত থকা এই শ্যামৰায় মন্দিৰৰ সভাখনত গৈ আছোঁ, তেন্তে বলক। আৰু মই বৰ্তমান আছোঁ জয় শ্যামৰায় গোঁসাইঘৰত আৰু ইয়াত আজিৰ পৰা সভা আৰম্ভ হ'ব, বাৰ্ষিক সভা। মই গোঁসাইঘৰৰ পৰিৱেশ এটা চাই লওঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো চালে আৰু এই ভিডিঅ'টো এদিনৰ নাছিল, 3 দিনমানৰ ক্লিপ লগাই সম্পাদনা কৰি দিয়া হ'ল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু স্ক্ৰীণত মোৰ ইনষ্টাগ্ৰাম আইডিটো আহিছে, ইনষ্টাগ্ৰামটো এইটো ফ'ল' কৰিব আৰু মোৰ আনটো চেনেল নিয়াৰ নীলিম, য'ত জ্ঞানমূলক চেনেল চাকৰি বাকৰি খবৰকে আদি কৰি টেকনিকেল জ্ঞান বা সকলোবোৰ ভিডিঅ' দিয়া হয়। বৰ্তমান চাকৰি বাকৰি মানে খবৰ দিয়া হোৱা নাই, অতি শীঘ্ৰে দিম আৰু ইয়াত বৰ্তমানলৈকে টেকনিকেল ভিডিঅ' দিয়া হৈছে আৰু অতি শীঘ্ৰে মানে অহাকালিৰ পৰা, মানে আজিতো আপোনাৰ 14 ফেব্ৰুৱাৰী, অহাকালি 15 তাৰিখৰ পৰা চাকৰি বাকৰি খবৰকে আদি কৰি শিক্ষামূলক ভিডিঅ' আপলোড কৰিম। আপোনালোকে চাব এইটো ভিডিঅ', এইটো চেনেলৰ দৰে এইটোকো উৎসাহ দিব। তো আজিলৈ এৰিছোঁ, বাই বাই, ধন্যবাদ।